हेलो फ्रेंड्स, ভিডিঅ'বোৰ চোৱাৰ আগতে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। পূজা আহিলে, দুৰ্গা পূজা আহিলে, কাপোৰ কিনবা লাগবই। ভদকাই বৰ ফুৰ্তি দেখোন বাহিৰত দিনে শেষ নাই, তই আৰু পূজা লগলি। ভেটা কানা পূজা অহা নাই এতিয়াও। গণেশ চতুৰ্থী গেল, বিশ্বকৰ্মা গেল, দুটা পূজা শেষে হল আৰু তোৰ মতে পূজাই অহা নাই। হৈ দে তই পাছে মোবাইলটোত কি কৰি আছা বিছনাৰ ওপৰত? ফ্লিপকাৰ্টত গৰম অফাৰ চলি আছে, গৰম অফাৰ। পুৰা ডিছকাউণ্টত মাল পাবি। কিনো ক ময়ো কিবা অৰ্ডাৰ দিম। তই বাৰু পূজাত মেখেলা চাদৰ মেলি চাবি নেকি? কয় কি ক, তই মোক মহিলা না পুৰুষ কি এটাও গম পা নাই? তই লং পেণ্ট চলা চাবা তিৰি মানুহৰ কাপোৰ কিয় চাই আছা? ভাই মই কাৰণে নহয় তাই কাৰণে। ঠিকে আছে দে, তই মানে নিজে নিপিন্ধ তাইক পিন্ধাবি বাৰ পূজাত। ভাই গাৰ্লফ্ৰেণ্ড চলাব লাগিলে পকেট হেপটলি ক'ত হ'ব, নহ'ব না এনকে। ভাই তোক মই এটা কথা সুধো নাজনা কথা সুধবাও লাজ লাগে। বেলেগতো সুধবা নৰোঙে, তোক সুধোং দেৰ বন্ধু বুলি। নুসুধা কিয়? তোৰ চব বিপদতে মই আছো, চিন্তা নকৰিবি। মানে কথাটো হ'ল ফ্লিপকাৰ্টতো গোটেই অৰ্ডাৰ দিবা পাৰি, যি মন যায় তাকে দিবা পাৰি না? পাৰিতো, তোক কি লাগে তাকে ক। ফ্লিপকাৰ্টত যি ধুনীয়া জকতাই যি ধুনীয়া কাপোৰ পিন্ধি থাকে, চেণ্ডেল পিন্ধি থাকে, বেগ লৈ থাকে। মোক এটা তাৰে অৰ্ডাৰ দি নেদা কিয়? কি ধুনীয়া দামোচোন বেছি নহয়, 1000 মানত পায়। বুৰ্বক, তই যি কৈছা মোৰ আগতে কৈছা, আৰু বেলেগক যেন নক তই। কি কথা কয়? কিবা পুলিচ কেছ লাগব নাকি ইটা মোৰ? বুৰ্বক, তাৰে জকতা অৰ্ডাৰ দিবা নৰে। তাতে জকতাই পিন্ধা কাপোৰযোৰ, জোতাযোৰ, বেগখন যদি কোনোবাই ভাল লাগে সেয়েহে অৰ্ডাৰ দিবা পাৰি, আপিটো অৰ্ডাৰ দি আনবা নৰি। তাৰ আপিটো দিবা লগা কি দৰকাৰ আছিল? যদি বেগখন কিনিব লাগে বেগ দিবা লাগে, কাপোৰযোৰ দিবা লাগে, বেলেগ কিবা দিবা লাগে, আপিটোক কিয় দিয়ে তাহো? বুৰ্বক, দিছি দে, তই সেইটো কথা বুজি নাপাৱ। আপি কিনবা পাৰি অনলাইনত। মই অতদিনে কিবাহে ভাবি আছো।